sorry, মোৰ এটা চেনেল আছে। ওয়েলকাম টু মাই চেনেল ৰং বিৰং। আজি মই আপোনালোকক বিশেষ কিবা এটা দেখাব বিচাৰিছোঁ। তো আজি মই গৈ আছোঁ মৰাণলৈ যাওঁতে পাই যায়। এইটো বগৰী চাপৰি বুলি কয়। দিৰৈ নদীৰ পাৰত এটা শ্বুটিং আছে। শ্বুটিং হ'ব মানে তাত এটা গান লাখুটি, বহুত ধুনীয়া এটা খুব সুন্দৰ গান, ধনী মিউজিকত গানটো প্ৰকাশ পাইছে। গানটোৰ শ্বুটিং আছে চাবলৈ, মানে তাত মানে এনেই ছাইড পাৰ্ট কৰিবলৈ বা এজনীয়ে ক'লে, তো ছাইড পাৰ্ট হ'লেও মনটো ভাল লাগিছে দিয়কচোন। আগতে এনেকৈ ছাইড পাৰ্ট হ'লেও কৰা নাছিলোঁ, মানে আজি এইটো প্ৰথম অভিজ্ঞতা হ'ব। বহুত ভালো লাগিছে, চোৱাও হ'ব, অভিজ্ঞতা হ'ব, সেই বুলিয়ে ওলালোঁ আৰু আপোনালোককো দেখাম। গানটো মই আপোনালোকক শুনি চাব, বহুত ধুনীয়া। ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম আপোনালোকক। তাৰপিছত গানটো শৰৎ মেহতাই গাইছে, খুব সুন্দৰ গান হয় এটা, আৰু মিউজিক কৰিছে চিন্ময় গোহাঁইদাই। ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিমেই, আপোনালোকে ভিডিঅ'টো শুনিব আৰু শ্বুটিঙৰ টিপবিলাক অলপ চিনবিলাক দেখাম আৰু আপোনালোকক কেনেকৈ শ্বুটিং ক'ত কেনেকৈ হৈছে চাব, আৰু শ্বুটিং হোৱা জেগাটো বহুত ধুনীয়া। ভিডিঅ'টো শেষলৈকে চাই যাব। মিঠু হয়। এয়া আমি বগৰী চাপৰি বুলি এটা চাপৰি আছে, বহুত ধুনীয়া এটা বহল এলেকা হয়। বগৰী গছ আছে, তাত বন আছে, এখন মুকলি, বহুত ধুনীয়া। তাত শ্বুটিং কৰিবলৈ ধুনীয়া হয়। এতিয়া দেখিছে আপোনালোকে নদী পাৰে পাৰে আমি কেনেকৈ গৈ আছোঁ। মনটো ভালেই লাগিছে বাৰু, খালিয়েই কেনেবাকৈ পৰি গ'লে চেচ। চাই যাওক ভিডিঅ'টো আগলৈ। সেয়া আমাৰ চবৰে ওলাই মেলি হৈছে আৰু চবেই ওলাই ৰেডি হৈ এতিয়া ৰৈ আছোঁ, নাচিব লাগে অকল। চবেই চোৱা কিমান ধুনীয়া ষ্টাইল কৰি আছে। সিমি নাছিলে এবাক। সেইফালে মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে। তো আৰু সেয়া দেখিছে জংকী জ্যোতিপ্ৰিয়া বা গানৰ হিৰইন হিচাপে মাতি অনা হৈছে, বহি আছে এতিয়া। আহকচোন চাওঁ জংকী বা এতিয়া কিবা এটা ক'ব। নমস্কাৰ, মই জংকী আৰু আপোনালোকে চাই আছে ৰং বিৰং। এইফালে নমুৰ ইউটিউব চেনেল নতুনকৈ খুলিছে, মোৰ কাজিন হয়। আৰু আপোনালোকে চেনেলটো ভিডিঅ'বিলাক চাব, কেনেকুৱা হৈছে জনাব। খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনায়। আৰু আজি আহিলোঁ বুঢ়ী হ'লে লাখুটি, শৰৎ মেহতাৰ এটা খুব ধুনীয়া গানত শ্বুটিং কৰিব। আৰু নমুৱে পিছৰখিনি ক'ব কিবাকিবি। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰিব, তেতিয়াহে আপোনালোকে নিউ আপডেটছবিলাক পাই থাকিব। সেয়া দেখিছে আপোনালোকে শ্বুটিঙৰ প্ৰথম চিন আৰম্ভ হৈছে আৰু এয়া জংকী বাৰ লগত দেখিছে আজাদ দা মেকআপৰ জৰিয়তে মাৰিচা ফুটনি গানটোত মেইন পাৰ্ট লৈছিলে। খুব ধুনীয়াকৈ গানটোত সেইটো গানতো কৰিছিলে। আৰু এয়া দেখিছে সকলোৱে লগ লাগি আমাৰ শ্বুটিং কৰাবোৰৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিছে। আমি সকলোৱে আজৰি হ'লোগৈ আৰু এবাৰ ঘৰলৈ যাবলৈ হ'লগৈ। ভিডিঅ'টো বৰ ভালকৈ কৰিব নোৱাৰিলোঁ, হ'লেও অফিচিয়েল ভিডিঅ'টো ওলাব, তেতিয়া চাই ল'ব। এতিয়া বাই।